নমস্কাৰ স্বাগতম জনাইছো পুনৰবাৰ জ্ঞান মংকলৈ আজি আমি আলোচনা কৰিম প্ৰিপজিশনৰ বিষয়ে এনে যদি চাবলৈ যাওঁ প্ৰিপজিশনৰ প্ৰায় 150 টাতকৈ ওপৰ আছে তাৰে ভাগকেইটা হৈছে ভাৰ্ব প্লাস প্ৰিপজিশনো আছে কিছুমান এডজেক্টিভ প্লাস প্ৰিপজিশনো আছে কিছুমান নাউন প্লাস প্ৰিপজিশনো আছে কিন্তু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কেৱল প্ৰিপজিশনৰ বিষয়ে সাধাৰণতে যিবোৰ সচৰাচৰ যিবোৰ ব্যৱহাৰ হৈ থাকে হেবিলাক প্ৰিপজিশনৰ বিষয়ে আৰু এইবিলাক প্ৰিপজিশন আহিবলগীয়া ডিএছএছ আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ বাবে অতি প্ৰয়োজনীয় তেহলে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া প্ৰথম প্ৰিপজিশন যদি আমি মন কৰো তেনেহলে আছে about এতিয়া about কি ধৰণে ব্যৱহাৰ কৰা হয় প্ৰথমতে যদি আমি চাওঁ about সম্বন্ধ অৰ্থাৎ সম্বন্ধে বুজাবলৈ ব্যৱহাৰ কৰা হয় he told me about the accident he মোক এক্সিডেন্টটো সম্বন্ধে ক'লে বা জনালে এনে ক্ষেত্ৰত about প্ৰিপজিশন ব্যৱহাৰ হয় আৰু তাৰ পিছত আহে চাৰিওফালে বুজাবলৈ he had a belt about his waist তেওঁ কঁকালৰ চাৰিওফালে এডাল বেল্ট মাৰি থৈছে এনে ধৰণৰ বুজাবলৈ about ব্যৱহাৰ কৰা হয় এতিয়া ওচৰ বুজাবলৈ about ব্যৱহাৰ কৰা হয় যেনে his grandfather about to die তেওঁ ককা দেউতাক মৃত্যুৰ ওচৰ চাপিছে আৰু প্ৰায় বুজাবলৈ about ব্যৱহাৰ কৰা হয় যেনে it is about 4 am এতিয়া প্ৰায় 4টা বাজিব হৈছে এতিয়া আন এটা গুৰুত্বপূৰ্ণ প্ৰিপজিশন হ'ল above সাধাৰণতে ওপৰত ভাল বেছি বাহিৰ আদি বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনে ওপৰত বুজাবলৈ the boy is above in the class ল'ৰাজন ক্লাছতকৈ ওপৰত অৰ্থাৎ ক্লাছটোত যিমানবোৰ ল'ৰা ছোৱালী আছে তাহাঁততকৈ ল'ৰাজন ওপৰত আৰু ভাল ব্যৱহাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনে he was above such manners তেওঁ শিষ্টাচাৰ সমূহ বহু ওপৰৰ বেছি বুজাবলৈও above ব্যৱহাৰ কৰা হয় যেনে it cost me above 10 rupees ইয়াত মোৰ এই বস্তুটোত মোৰ 10 টকা বেছি ব্যয় হ'ল আৰু বাহিৰ বুজাবলৈ above ব্যৱহাৰ কৰা হয় যেনে his words are above manners তেওঁ শব্দসমূহ শিষ্টাচাৰৰ বাহিৰত এতিয়া after প্ৰিপজিশনটো কেনে ধৰণে ব্যৱহাৰ তাক যদি আমি চাওঁ পিছত বুজাবলৈ after প্ৰিপজিশন ব্যৱহাৰ কৰা হয় যেনে they went after their leaders তেওঁলোক তেওঁৰ লিডাৰজনৰ পিছে পিছে গ'ল অনুসন্ধানত বুজাবলৈ after ব্যৱহাৰ কৰা হয় যেনে the policemen are after the thief পুলিচ বিষয়া কেইজন চোৰৰ অনুসন্ধানত আছে এনে ধৰণৰ ক্ষেত্ৰতো after ব্যৱহাৰ কৰা হয় আৰু সাদৃশ্য মিলাবলৈ after ব্যৱহাৰ কৰা হয় যেনেকে he takes after her mother তেওঁ দেখিবলৈ নিজৰ মাকৰ দৰে হ'ল বা তেওঁৰ কাৰ্যবোৰ মাকৰ দৰে মিলে সত্বেও এনে ধৰণে বুজাবলৈ after ব্যৱহাৰ কৰা হয় যেনে after all he is a good man যি হলো তেওঁ এজন ভাল মানুহ এনে ক্ষেত্ৰতো after ব্যৱহাৰ কৰা হয় এতিয়া against অৰ্থাৎ বিৰুদ্ধে বুজাবলৈ against ব্যৱহাৰ কৰা হয় যেনে this is against the rule এইটো ৰুলৰ বাহিৰত এনে ধৰণে বুজাবলৈ against ব্যৱহাৰ কৰা হয় তুলনা কৰিবলৈও against preposition ব্যৱহাৰ কৰা হয় যেনে there are 50 candidates this year against 30 last year এইবাৰ 50 জন ক্যান্ডিডেট হৈছে যোৱাবাৰ 30 জনতকৈ অৰ্থাৎ এই বছৰ বেছি বুজাবলৈ যোৱা বছৰ তুলনাত against ব্যৱহাৰ কৰা হ'ল এনে ধৰণৰ বাক্যবোৰতো against প্ৰিপজিশন ব্যৱহাৰ হয় এতিয়া at এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰিপজিশন এইটো প্ৰিপজিশনৰ ব্যৱহাৰ প্ৰায় হৈ থাকে এই প্ৰিপজিশন ঠাই বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনে he lives at যোৰহাট তেওঁ যোৰহাটত বাস কৰে বা he lives at শিৱসাগৰ এনে ধৰণে বুজাবলৈ ঠাইসমূহৰ আগত at ব্যৱহাৰ কৰা হয় সময়ৰ আগত at ব্যৱহাৰ কৰা হয় he took his meal at 2 pm এই সময়ৰ আগত 2 pm 1 am এনে ধৰণে বুজোৱাৰ আগতো at ব্যৱহাৰ কৰা হয় দিশ বুজাবলৈও at ব্যৱহাৰ কৰা হয় যেনে look at the bird চৰাইজনী ফালে চোৱা
কামৰ অৰ্থ বুজাবলৈও এট ব্যৱহাৰ কৰা হয় যেনে হি ৱৰ্কছ এট PWD অফিচ তেওঁ PWD অফিচত কাম কৰে দাম অৰ্থাৎ যিকোনো বস্তুৰ দাম বুজাবলৈও এট ব্যৱহাৰ কৰা হয় যেনে ৰাইচ চেলছ এট 20 rupees a kilo প্ৰতি কেজি চাউল 20 টকাত বিক্ৰী হৈছে এনেধৰণে মূল্যৰ আগতো এট ব্যৱহাৰ কৰা হৈছে আৰু কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিছে অৰ্থাৎ নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিলেও কোনো এট ব্যৱহাৰ কৰা হয় যেনে she lives at her own expenses তেওঁ নিজৰ খৰচা নিজে বহন কৰে এনেধৰণৰ আগতো এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় এতিয়া বাই প্ৰিপজিশ্যন এই বাই প্ৰিপজিশ্যন এটা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰিপজিশ্যন ওচৰত বুজাবলৈ হ'লেও বনো বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনে sit by me মোৰ ওচৰত বহা সময়ৰ আগতো বাই ব্যৱহাৰ কৰা হয় যেনে he will be back by 4 PM এতিয়া দ্বাৰা বুজাবলৈও বাই ব্যৱহাৰ কৰা হয় যেনে it is done by him আৰু জোখ বুজাবলৈও বাই ব্যৱহাৰ কৰা হয় যেনে the oil sells by liter তেল লিটাৰত বিক্ৰী কৰা হয় কাৰোবাৰ মতে বা তোমাৰ মতে মোৰ মতে এই ধৰণে বুজাব হ'লেও মানো বাই ব্যৱহাৰ কৰা হয় যেনে what is the time by your watch তোমাৰ ঘড়ী মতে কিমান সময় হ'ল ধৰণৰ বুজাব হ'লেও মানো বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনে I caught him by the neck মই তেওঁ ডিঙিত ধৰিলো বা মই তেওঁ হাতত ধৰিলো এনেকা ধৰণৰ বুজাব হ'লে মানো বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় এতিয়া যদি কিবা এটা যদি উপায় থাকে তেনে ধৰণৰ ক্ষেত্ৰতো বাই ব্যৱহাৰ কৰা হয় যেনে he came by bus তেওঁ বাছত আহিলে ইয়াত বাছৰ ব্যৱহাৰ কৰা হৈছে এটা উপায় হিচাপে ব্যৱহাৰ কৰা হৈছে সেইবাবে তাৰ আগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে ভিতৰত বুজাব হ'লে মানো বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনে he works by day তেওঁ দিনটোৰ ভিতৰত কামবোৰ কৰে এতিয়া আন এটা গুৰুত্বপূৰ্ণ প্ৰিপজিশ্যন হৈছে for ইয়াৰ যদি আমি ব্যৱহাৰসমূহ চাওঁ সময়ৰ ব্যৱধান বুজাবলৈ বিশেষকৈ for প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনে she has been reading for 2 hours ইয়াত সময়ৰ ব্যৱধান বুজোৱা হ'ল অৰ্থাৎ 2 ঘণ্টা সময়ৰ ব্যৱধান বুজালে সেইকাৰণে তাৰ আগত for প্ৰিপজিশ্যন ব্যৱহাৰ হ'ল কাৰণ বুজাবলৈ for প্ৰিপজিশ্যনৰ ব্যৱহাৰ হয় যেনে he was punished for his crime তেওঁ কৰা দুখৰ বাবে তেওঁক শাস্তি বিহা হ'ল এনে ধৰণৰ আগতো for প্ৰিপজিশ্যন ব্যৱহাৰ হয় উদ্দেশ্য বুজাব হ'লেও মানো for প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনেকে they are working for money তেওঁলোকে টকাৰ বাবে কাম কৰি আছে আৰু কৰবাৰ অভিমুখে বা যিকোনো কামৰ বাবে আগবঢ়াৰ আগতো for প্ৰিপজিশ্যন ব্যৱহাৰ হয় যেনে he will go for the ball তেওঁ বলটোৰ ফালে যাব আৰু যিকোনো কামৰ হকে বুজাবলৈ হ'লে মানো for প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনে he was allowed to serve for his country তেওঁ allow কৰা হ'ল তেওঁ কান্ট্ৰিৰ বাবে কাম কৰিবলৈ অৰ্থাৎ সাৰ্ভ কৰিবলৈ এতিয়া আন এটা গুৰুত্বপূৰ্ণ প্ৰিপজিশ্যন হৈছে from এতিয়া ইয়াৰ যদি আমি ব্যৱহাৰ চাওঁ ইয়াক বিশেষকৈ উৎপত্তি আৰু কাৰণৰ বাবে বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনেকৈ উৎপত্তিৰ ফালৰ পৰা যদি আমি চাওঁ the Ganges rises from the Himalayas গংগা হিমালয়ৰ পৰা আৰম্ভ হৈছে এইটো বুজাবলৈ from প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হৈছে এতিয়া কাৰণৰ ক্ষেত্ৰত যদি আমি চাওঁ he died from injury তেওঁ দুখ পোৱাৰ বাবে মৃত্যু হ'ল এইটো এটা কাৰণ বুজাইছে বাবে ইয়াৰ আগত from প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে এতিয়া আন এটা গুৰুত্বপূৰ্ণ প্ৰিপজিশ্যন হৈছে in সাধাৰণতে বিশেষকৈ ঠাইৰ আগত in ব্যৱহাৰ হয় যেনেকে he lives in লণ্ডন যিহেতু এখন ঠাই হয় তাৰ আগত in ব্যৱহাৰ হৈছে এতিয়া সময়ৰ ক্ষেত্ৰতো in ব্যৱহাৰ হয় যেনে they will go to Delhi in a week তেওঁলোকে এই সপ্তাহৰ ভিতৰতে দিল্লীলৈ যাব এনে ধৰণৰ বাক্যসমূহত in ব্যৱহাৰ কৰা হয় এতিয়া মানুহৰ অৱস্থা বুজাবলৈকো in প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনে he is in good condition তেওঁৰ অৱস্থা ভাল এনে ধৰণৰ ক্ষেত্ৰতো in প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় আৰু আন এটা
ব্যৱহাৰ হৈছে ভিতৰ বুজাবলৈ the book is in the box কিতাপখন বক্সৰ ভিতৰত আছে এনে ধৰণৰ বাক্যসমূহৰ আগত সদায় in preposition ব্যৱহাৰ হয় এতিয়া আহিলে of preposition ইয়াৰ ব্যৱহাৰ যদি আমি চাওঁ তেনেহলে ইয়াক সাধাৰণতে উৎপত্তি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যেনে he comes of a respected family তেওঁ এজন সন্মানীয় পৰিয়ালৰ পৰা আহে এনেকা ক্ষেত্ৰত of preposition ব্যৱহাৰ হয় এতিয়া কাৰণৰ ক্ষেত্ৰতো of preposition ব্যৱহাৰ কৰা হয় যেনে he died of fever তেওঁ জ্বৰৰ বাবে মৃত্যু হ'ল এটা দূৰত্ব কিছু ক্ষেত্ৰত দূৰত্ব বুজাব হলেও মনো of preposition ব্যৱহাৰ কৰা হয় his home is 1 kilometer of the town এনেকুৱা ক্ষেত্ৰতো of preposition ব্যৱহাৰ কৰা হয় এতিয়া আন এটা preposition হৈছে on এতিয়া on preposition সাধাৰণতে লাগি থকা অৰ্থাৎ যিকোনো বস্তু এটা যদি আমি ওপৰত যদি যিকোনো এটা বস্তু থওঁ কিন্তু বস্তুটো যদি হে বস্তুটোৰ লগত লাগি থাকে তেনে ক্ষেত্ৰত on preposition ব্যৱহাৰ কৰা হয় যেনে the book is on the table কিতাপখন টেবুলৰ ওপৰত আছে কিন্তু যিহেতু কিতাপখন টেবুলখনৰ লগত লাগি আছে ওপৰত থাকিলেও মানে তেনে ক্ষেত্ৰত সদায় on preposition ব্যৱহাৰ কৰা হয় যেতিয়া লাগি নাথাকে তেনে ক্ষেত্ৰত over preposition ব্যৱহাৰ কৰা হয় তাক আমি পিছলৈ আলোচনা কৰিম সময়ৰ ক্ষেত্ৰতো on ব্যৱহাৰ কৰা হয় যিকোনো বাৰৰ আগত on preposition ব্যৱহাৰ কৰা হয় যেনে he will go on Monday হিমাৰ ক্ষেত্ৰতো on preposition ব্যৱহাৰ কৰা হয় যেনে the Guwahati is on the Brahmaputra গুৱাহাটীখন ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এনে ক্ষেত্ৰতো on preposition ব্যৱহাৰ কৰা হয় কাৰণ বুজাবলৈ on preposition ব্যৱহাৰ কৰা হয় যেনে he congratulated me on my success এনে ক্ষেত্ৰতো on ব্যৱহাৰ কৰা হয় এতিয়া over বুজাবলৈ on ব্যৱহাৰ কৰা হয় over সাধাৰণতে ওপৰত থকা বস্তু এটা বুজাবলৈ over preposition ব্যৱহাৰ কৰা হয় যেনে the sky is over our head এটো আগতে আমি আলোচনা কৰিছিলো যেতিয়া বস্তু এটা ওপৰত থাকিব কিন্তু লাগি থাকিব তেনে ক্ষেত্ৰত on preposition ব্যৱহাৰ কৰা হ'ব আৰু যেতিয়া লাগি নাথাকিব তেতিয়া over preposition ব্যৱহাৰ কৰা হয় যদিও আকাশখন আমাৰ মূৰৰ ওপৰত আছে কিন্তু মূৰৰ লগত আমাৰ লাগি নাথাকে সেইবাবে তেনে ক্ষেত্ৰত over preposition ব্যৱহাৰ হৈছে যদি লাগি থকা হলতেন তেতিয়া on preposition ব্যৱহাৰ হলতেন এতিয়া বেছি বুজাবলৈও over preposition ব্যৱহাৰ কৰা হয় যেনে he asked me over 100 rupees তেওঁ মোক 100 টকা বেছিকৈ বিচাৰিছিলে পাৰ কৰা বুজাবলৈ over ব্যৱহাৰ কৰা হয় যেনে he jumped over the gate তেওঁ গেটখনৰ ওপৰেদি জপিয়া পাৰ হৈ গল এতিয়া to prepositionৰ ব্যৱহাৰসমূহ যদি আমি চাওঁ গতি বুজাবলৈ to prepositionৰ বিশেষকৈ ব্যৱহাৰ কৰা হয় যেনে the ship has departed to the Spain শিপখন স্পেইনৰ ফালে গতি কৰিলে তেনে ক্ষেত্ৰত সদায় to prepositionৰ ব্যৱহাৰ কৰা হয় দিশৰ ক্ষেত্ৰতো to prepositionৰ ব্যৱহাৰ কৰা হয় যেনে we should do our duty to our country আমি দেশৰ বাবে থকা ডিউটি আমি পালন কৰিব লাগে এনে ক্ষেত্ৰতো to prepositionৰ ব্যৱহাৰ কৰা হয় এতিয়া সম্পৰ্কৰ ক্ষেত্ৰতো to prepositionৰ ব্যৱহাৰ কৰা হয় যেনে he is the president to the club এনে ক্ষেত্ৰতো to prepositionৰ ব্যৱহাৰ কৰা হয় এতিয়া under prepositionটো সাধাৰণতে তলত বুজাবলৈ ব্যৱহাৰ কৰা হয় অৰ্থাৎ the man rested under the tree মানুহজন গছৰ তলত অলপ দেৰি জিৰালে এনে ক্ষেত্ৰত under prepositionৰ ব্যৱহাৰ কৰা হয় আৰু কম বুজাব হলে মানেও under prepositionৰ ব্যৱহাৰ কৰা হয় যেনে he will sell it under 100 rupees তেওঁ বস্তুটো 100 টকাৰ ভিতৰত বিক্ৰী কৰিব বা 100 টকাতকৈ কমত বিক্ৰী কৰিব এতিয়া with prepositionৰ যদি আমি ব্যৱহাৰসমূহ চাওঁ হৈতে বুজাবলৈ সাধাৰণতে with prepositionৰ ব্যৱহাৰ কৰা হয় যেনে they came with their teacher তেওঁলোকৰ শিক্ষকৰ লগত আহিছে he killed the snake with a stick he লাঠি দ্বাৰা হাবডাল মাৰিলে এনে ক্ষেত্ৰতো with prepositionৰ ব্যৱহাৰ কৰা হয় তেয়া আছিল আজি আমাৰ prepositionৰ ওপৰত এটি থুলমূল আভাস আগলৈ যাতে আমাৰ বুজিবলৈ সুবিধা হয় এতিয়া আগৰ ভিডিঅ'ত আমি
মাল্টিপল চইচ কুৱেশ্যনসমূহ আলোচনা কৰিবলৈ চাম প্ৰিপজিশ্যনৰ, যিবোৰ সাধাৰণতে DSS বা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 বা গ্ৰেড 4ৰ কাৰণে কমন কুৱেশ্যন হ'ব। আৰু এনেধৰণে আগলৈ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই যদি উপকৃত হ'ল তেন্তে লাইক কৰিব, আৰু কিবা যদি জানিব লগা থাকে তেন্তে ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু সেইটো টপিকৰ ওপৰতে আমি আগলৈ ভিডিঅ' বনাবলৈ চাম। ধন্যবাদ।